নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ৰাইজৰ চেনেললৈ স্বাগতম জনালো। আজি দেওবাৰ, সেয়েহে আজি এটা চুটি গল্প লৈ আপোনালোকৰ মাজলৈ আহিছো মই ৰেৱত বৰা। আজিৰ চুটি গল্পটি আপোনালোকলৈ প্ৰেৰণ কৰিছে ধেমাজি হাতীপাৰাৰ ভৱানী কোঁৱৰে। ভৱানী কোঁৱৰক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আপুনিও আমালৈ চুটি গল্প, কবিতা, আপোনাৰ নৃত্য আদি প্ৰেৰণ কৰিব পাৰে। আজি প্ৰেৰণ কৰক আপোনাৰ নিজস্ব কবিতা, চুটি গল্প, ৰসৰচনা আদি। আমাৰ হোৱাটছএপ নাম্বাৰটি হৈছে 9365195117। আপোনালোকৰ সকলোৰে ভিতৰত 2 মাহৰ মূৰে মূৰে আপোনালোকৰ ভিউৱাৰ, লাইক, কমেণ্টৰ ওপৰত ভিত্তি কৰি 2জনক পুৰস্কৃত কৰা হ'ব। সেয়েহে আপোনালোকে আপোনালোকৰ ৰচনাৰাজি আজি আমালৈ প্ৰেৰণ কৰক। আহকচোন ভৱানী কোঁৱৰৰ দ্বাৰা ৰচিত আজিৰ গল্পটি শুনো। আজিৰ গল্পটিৰ নাম হৈছে দুখৰ মাজত আশাৰ ৰেঙনি। গল্পটিৰ ৰচনা ভৱানী কোঁৱৰ, পাঠ কৰিছে শ্ৰী ৰেৱত বৰাই। দুখৰ মাজত আশাৰ ৰেঙনি। চিতাই খিৰিকীখনৰ ওচৰত থিয় হৈ মুকলি আকাশলৈ চাই আছে। ওচৰতে ৰোগীয়া মাকে ছটফটাই আছে। শয্যাশায়ী হৈ থকা মাতৃৰ মুখলৈ চাই তাই যেন চকুপানী ৰখাব পৰা নাই। তাই যেন অসহায়। কোনে শুনিব তাইৰ বুকুৰ বেদনাবোৰ? তাই হাতত ফোনটো লৈ ডায়েল কৰিলে 9101। কিন্তু হঠাৎ তাই থমকি ৰল। এয়া তাই কি কৰিছে? কালৈ তাই ফোন কৰিছে? তাৰ ওচৰত জানো এতিয়া তাইৰ সমীৰ আছে? নাই, সি আঁতৰি যোৱা আজি এবছৰে হ'ল। তাইৰ মনটো হঠাৎ কলেজৰ সেই দিনবোৰলৈ উৰা মাৰিলে। কিমান যে ভাল আছিল সেই দিনবোৰ। সকলো ফালে মুক্ত আছিল তাই। মনটো যেন মুক্ত চৰাইৰ দৰে উৰি ফুৰিছিল ৰঙীন পৃথিৱীৰ সপোন ৰচি। তাই মুকলি আকাশত বিচৰণ কৰিছিল। সমীৰক লগ পাই তাই সপোন ৰচিবলৈ শিকিছিল। দুখৰ মাজতো হাঁহি থাকিবলৈ শিকিছিল তাই। কিন্তু হঠাৎ এটা কলা ডাৱৰে মুকলি আকাশখন ছানি ধৰিলে। তাইক যেন কলা ডাৱৰবোৰে গ্ৰাস কৰি পেলাইছে। তাই মুকলিকৈ উশাহ ল'ব নোৱাৰা হ'ল। বহুদিন তাই আশাৰে বাট চাই আছিল। সমীৰ আহিব, উভতি আহি তাইক আকৌ আঁকোৱালি ল'ব। দুয়োজনে নতুনকৈ সপোন ৰচিব আকাশৰ তলত। কিন্তু সমীৰ আৰু তাইৰ ওচৰলৈ ঘূৰি নাহিল। তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। শোকত ব্যাকুল হৈ পৰিছিল তাই। সান্তনা দিবলৈ কোনো নাই তাইৰ ওচৰত। ৰোগীয়া মাক আৰু তাই
সেই সৰু চাকৰিটোৰেই যেনে তেনে চলি আছে। তাৰোপৰি মাকৰ চিকিৎসা তাই যেন বৰ অকলশৰীয়া অনুভৱ কৰিছে। চিত্ৰা মাকৰ চিঞৰত যেন তাই উচপ খাই উঠিল। তাই ৰচি থকা সপোনবোৰ ভাঙি বাস্তৱত পালেহি তাই মোবাইলটোলৈ চালে 10 বাজিবৰ হ'ল। তাই দেখোন অফিচ যাবৰে হ'ল। তাই লৰালৰিকৈ অফিচলৈ বুলি ওলাল। যোৱাৰ আগতে তাই মাকক দৰৱ পাতিবোৰ যতনাই দি গল। তাই ভৰিকেইটা যেন অৱশ হৈ পৰিছে। তাই যেন আগলৈ যাব পৰা নাই। কিয় এনে হৈছে তাই? তাই সদায়ে মনত এটা আশাৰ ৰেঙনি লৈ অফিচলৈ বুলি অহা যোৱা কৰে সেই নিৰ্জন ৰাস্তাটোৰেদি। কি জানিবা সমীৰক দেখা পাই দুখৰ মাজতো তাইক এই আশাৰ ৰেঙনিয়ে সদায় জীয়াই তুলিছে। ধন্যবাদ।